আজি মাঘৰ 1 তাৰিখে মৃত্যুঞ্জয় মন্দিৰলৈ বুলি ওলাইছোঁ। এয়া গৈ পাইছোঁগৈ, দেখিছেনে? বহুত মানুহ হৈছে কিন্তু দেই, গাড়ী মটৰ একেবাৰে মানুহৰ ভিৰ। আঁতৰৰ পৰা দেখিছেনে এই মন্দিৰভাগ? কিমান যে ধুনীয়া লাগিছে আঁতৰৰ পৰাই। আমি নামি বৰ্তমান দোকানৰ অভিমুখে গৈ আছোঁ, বৌ মই আৰু ভনীজনী। চাকি বন্তি কিনোগৈ। কিনি লৈ আমি মন্দিৰৰ ভিতৰলৈ কাৰণে আগবাঢ়িছোঁ। মন্দিৰৰ ভিতৰতো ইমান যে মানুহ হৈছে নহয়, শাৰী পাতি যাব লগা হৈছে। আমিও শাৰী পাতি গৈ ভিতৰত সোমাইছোঁগৈ। এয়া প্ৰসাদ ল'বৰ কাৰণে শাৰী পাতিছোঁ। আমি আটাইৰে শাৰী পাতি প্ৰসাদ গ্ৰহণ কৰিছোঁ। মন্দিৰৰ ভিতৰখন সোমাই সঁচাই ভাল লাগে। এয়া দেখিছে নহয়, ভোগ দিছে। আমি আটাইকেইজনীয়ে বহি লৈ ভোগ খাইছোঁ। এই মন্দিৰৰ ভোগকণ যে সঁচাকৈ বৰ ধুনীয়া লাগে খাই।